আপুনি যদি এজন খেতিয়ক আপোনাৰ যদি ম্যাদী মাটি আছে তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ এতিয়াৰে পৰা আপোনালোকে অনলাইন যোগে নিজৰ মোবাইলৰ জৰিয়তেও পিএম কিষাণৰ এপ্লাই কৰিব পাৰিব। তো কেন্দ্ৰীয় চৰকাৰে সকলো যোগ্য ফাৰ্মাৰক বা খেতিয়কসকলক বছৰি ৬,০০০ টকা এটা দিয়ে। সেই ৬,০০০ টকাটো আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে ৬,০০০ টকাটো বছৰি লাভ কৰিব পাৰিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, ক'ত যাব লাগিব, ডকুমেণ্ট কি লাগিব, সকলোবোৰ কথা সকলোবোৰ তথ্য আপুনি এই ভিডিঅ'ৰ জৰিয়তে আপুনি বুজি পাব। চাওক, প্ৰথমতে আপোনাৰ যদি ম্যাদী মাটি আছে, আপোনাৰ জমাবন্দীত নাম আছে আপোনাৰ, তেনেহ'লে আপুনি পোনপ্ৰথমতে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰিটো হ'ল এনেকুৱা এটা ফাৰ্মাৰ আইডি কাৰ্ড, যাৰ জৰিয়তে আপোনালোকে এতিয়া সাৰো যদি কিনিব যায় খেতি পথাৰত ব্যৱহাৰ কৰা, এই সাৰ কিনিব গ'লেও আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰি যিটো আইডি আছে সেইটো দৰকাৰ হ'ব আৰু পিএম কিষাণ এপ্লাই কৰিব গ'লেও সেই আইডিটোৰ প্ৰয়োজন হ'ব। চ' আপোনালোকে আপোনালোকৰ যিটো গ্ৰাম সেৱক আছে বা গাঁৱৰ গ্ৰাম প্ৰধান আছে, গাঁও বুঢ়া বুলি কওঁ, বা CSC চেণ্টাৰ আছে, আপুনি তাতে গ'লেও এই পিএম কিষাণৰ কাৰণে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰি আইডি লাগে সেইটো এপ্লাই কৰিব পাৰিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰি হোৱাৰ পিছত আপোনালোকে পিএম কিষাণৰ এপ্লাইটো আপোনালোকৰ মোবাইলৰ জৰিয়তে পিএম কিষাণ পৰ্টেলত কৰিব পাৰে। যদি নোৱাৰে আপোনালোকৰ নিজৰ ওচৰৰে CSC চেণ্টাৰত আপুনি যাওক। CSC চেণ্টাৰত যোৱাৰ লগে লগে আপুনি ফাৰ্মাৰ আইডিৰ জৰিয়তে আপুনি পিএম কিষাণৰ এপ্লাই কৰিব পাৰিব। চ' এইখিনি আজিলে যোনটো পাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ফেচবুকত চাই আছে ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।